বোলো হেৰা অ শুনিছানে বোলো হয়নে হেৰা অ শুনিছানে জানো এইজনী কলৈ গ'ল তাইক কলো এই কাপোৰখিনি ধুব লাগিব ঘৰতে থাকিবি কাপোৰ ধোৱাটো বাদে ঘৰত ৰবলৈও সময় নাই ক'ত সময় হ'ব সেই নদীৰ ঘাটলৈ গৈ ডেকাবোৰৰ লগত গা ঘেলাই ফুৰিবলৈ সময় ওলায় এইজনীৰ পৰা মোৰ মানে আৰু শান্তি নাই আহক আহক আজি তাইৰ ঘৰলৈ তাইক মই হেৰি ইমান কৈ চিঞৰি পেলাইনো কিহে পালে মোক নেদেখি কিবা এৰা চৰি নেকি অ মোৰ গোখানী আহিলা তোক মই কি কৈছিলো কি কৈছিলে পাহৰি গলি নহয় এনেদৰে নহব বুজিছ চিনি পোৱা নাই বাপেৰক একে খেদাই মাৰৰ ঘৰ পাবিগৈ কিনো কথাই কথাই সদায় সদায় মাৰৰ ঘৰ বাপেৰৰ ঘৰ মাৰৰ ঘৰ বাপেৰৰ ঘৰ আপুনি কথাতে মোৰ কথাটো শুনকচোন কি শুনিব লাগে মই তই মানে মোক অকৰা পাইছ চিনি পোৱা নাই বাপেৰক তোক আজি মই তোক কি কৰে যা বুলিছো নহয় এতিয়াই মাৰৰ বাপেৰৰ ঘৰলৈ যা তাতহে তোক ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব পাৰিব বাপেৰে আৰু কেইটামান মতা গোটাই দিব পাৰিব যা বুলিছো নহয় এতিয়াই যাম গুচি যাম কিন্তু ইয়াৰ আগতে ক'ব লাগিব মোৰ দুখ কি দুখ এই বুঢ়ী বয়সত একুৰিমান ল'ৰা ছোৱালীৰ মাক হৈ পিলিঙা ডেকাৰ লগত লেটি পেটি কৰি ফুৰিবি আৰু তাৰ পাছত কবি মোৰ গাত দুখ কি গতিকে তোৰ দৰে অসতী মাইকীৰ লগত মই আৰু সংসাৰ নকৰো যা বুলিছো নহয় এতিয়া যা হেৰি ৰ'বচোন ৰ'ব মতা তিৰিৰ মাজতনো কাৰ কাজিয়া নালাগে সেই বুলি আৰু ওচৰ চুবুৰীয়াক শুনিয়াব নালাগে মোৰ যদি কিবা দুখ হৈছে ক্ষমা কৰি দিব কি কলি তোক ক্ষমা কৰিব লাগে তোৰ নিচিনা তিৰোতাক ক্ষমা কৰিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছ তুৰন্তে মোৰ ঘৰৰ পৰা বাহিৰ হ বুলিছো নহয় বাহিৰ হ সিমান অপবাদ শুনাৰ পাছত মই আৰু এইখন ঘৰত এখন টেকো নাথাকো গিৰি এৰিব পাৰিম সেইটো কেইটাক কিন্তু মোৰ উবা ল'ৰা ছোৱালী কি গতি হ'ব মোক কিন্তু ঘূৰাই আনিবলৈ নাযাব কৈ দিছো হলে পকিলি পেৰৰ পাকেদি কি চাই আছ ল'ৰা ছোৱালীকেইটা চাবি মই আহিলো কিন্তু ঘূৰাই আনিবলৈ নাযাব কৈ দিছো হলে কি কলি মই তোক ঘূৰাই আনিবলৈ যাম তই কি মোক ৰজা ৰামচন্দ্ৰ পাইছ আনে হৰণ কৰা তিৰোতাক গ্ৰহণ কৰিবলৈ এইজনীচোন সঁচাকৈয়ে গ'লগে বৰ বেয়া কথা হ'ল নেকি যি হয় হ'ব এই নদীলৈ গৈ মই এই কাপোৰকেইটা ধুই আনোগৈ যাওঁ
কি শুনিছো মই ৰজকেও আজি ৰজকেও অপচয় কৰিছে সীতাৰ চৰিত্ৰ সেয়া কি শুনিছো মই নাই নাই নাই